18 বছৰীয়া এজন ল'ৰাই এখন স্কুলত সোমাই 7-8 বছৰীয়া কণ সৰু ল'ৰা ছোৱালীক গুলিয়াই হত্যা কৰিলে। কিন্তু কিয় ঘটনাটো সম্পূৰ্ণ জানিবলৈ চাই থাকক ভিডিঅ'টো শেষলৈকে। এই ঘটনা সংঘটিত হৈছে ৰব এলিমেণ্টাৰী স্কুলত আৰু এই স্কুলখন আছে টেক্সাছ অৰ্থাৎ ইউনাইটেড ষ্টেটছ অৱ আমেৰিকাত। ঘটনা সংঘটিত কৰাৰ আগত সেই ল'ৰাজনে নিজৰ আইতাকক গুলিয়াই হত্যা কৰি থৈ আহিছিল আৰু স্কুলখনলৈ ল'ৰাজনে আহিছিল পিছফালৰ দুৱাৰ দি আৰু সেই ল'ৰাজনে অপেন ফায়াৰ কৰে আৰু ফায়াৰ কৰোঁতে প্ৰায় 18জন সৰু ল'ৰা ছোৱালী আৰু 2জন শিক্ষকৰ মৃত্যু হয়। কিন্তু এতিয়াও একচুৱেল মৃত্যুৰ ফিগাৰটো পোৱা নাই। যদি মই পাওঁ আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম। ঘটনাস্থলীত পুলিচ উপস্থিত হৈ সেই ল'ৰাজনলৈ গুলীবৰ্ষণ কৰে আৰু সেই ল'ৰাজন ইতিমধ্যে মৃত্যু হৈছে বুলি গম পোৱা গৈছে। আমেৰিকাত প্ৰায় এনেকুৱাবোৰ ধৰণৰ ঘটনা শুনিবলৈ পাই থাকোঁ, কিয়নো তেওঁলোকৰ প্ৰত্যেক লোকৰ ওচৰত আছে বন্দুক আৰু সেই যেতিয়া নিজৰ এজন মানুহৰ কণ্ট্ৰল হেৰাই যায় আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়। আৰু এতিয়া টেক্সাছৰ সকলো স্কুলতে দিছে লকডাউন আৰু এই ঘটনাৰ মূল কাৰণ জানিবলৈ পুলিচে নিজৰ ইনভেষ্টিগেশ্যন চলাই আছে। সকলো ধৰণৰ খবৰ শুনি থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। ধন্যবাদ।